লোকেল মুৰ্গীৰ মাংস মই 500 গ্ৰাম লৈছোঁ আৰু লগত কি লাগে চাওঁ আহকচোন। মাংসখিনি বনাবলৈ কাৰণে মই এইখিনি লৈছোঁ। আলু লৈছোঁ মই 2টা, ইপিনে লৈছোঁ বিলাহী 2টা লৈছোঁ আৰু পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া লৈছোঁ। আৰু জলকীয়া আপোনালোকে কম খালে কম দিব পাৰে, বেছি খালে বেছি দিব পাৰে। মাংসখিনি বনাবলৈ যিখিনি বস্তু লৈছিলোঁ এতিয়া মোৰ ৰেডি হৈ গ'ল। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মিঠাতেলখিনি গৰম হৈছে, ইয়াত মই শুকান জলকীয়া দিছোঁ আৰু পাঁচফোৰণ দি দিছোঁ আৰু ইপিনে দিছোঁ মই তেজপাত দি দিছোঁ। পাঁচফোৰণ শুকান জলকীয়া ভাজা হৈ গ'ল, এতিয়া মই পিঁয়াজখিনি ভাজি লওঁ। পিঁয়াজ ভাজা হৈ গ'ল, এতিয়া মাংস দি দিওঁ। এতিয়া মই নিমখখিনি দি দিছোঁ, আপোনালোকৰ সোৱাদ অনুসাৰে নিমখখিনি দি দিব। আৰু হালধিৰ গুড়িখিনি দি দিছোঁ। নিমখ হালধিখিনি দিয়াৰ পিছত আপোনালোকে এনেদৰে লাৰি থাকিব যাতে এই মিশ্ৰণটো ভাল হয়। এতিয়া মই কাটি থোৱা আলুখিনি দি দিছোঁ আৰু কেঁচা জলকীয়া কেইটা মই ফালি দিছোঁ আৰু পিচি থোৱা আদা নহৰু পেষ্টটো দি দিছোঁ একেলগে। এনেদৰে আপোনালোকে 4-5 মিনিটমান ভাজি থাকিব। মই 4-5 মিনিটমান ভাজা হৈ গ'ল আৰু কাটি থোৱা বিলাহীখিনি ইয়াত মই দি দিওঁ। কাশ্মীৰী জলকীয়া গুড়িটো লৈছোঁ আৰু কালাৰটো ধুনীয়া আহিব। এতিয়া মই ঢাকনিখন দি দিছোঁ আৰু জুইটো কমাই দিছোঁ। 4-5 মিনিটমান এনেকৈ ৰাখিম। 4-5 মিনিটমান হৈ গ'ল, ঢাকনিখন মই এতিয়া গুচাই দিছোঁ। দেখিছেই নহয় বিলাহীখিনি এতিয়া মাংসৰ লগত ধুনীয়াকৈ মিশ্ৰণটো হৈ গ'ল আৰু মই এনেকৈ 2 মিনিটমান ভাজি থাকিম। এতিয়া মোৰ মাংসখিনি ভাজা হৈ গ'ল, এতিয়া মই পানী দি দিওঁ। মাংসখিনি বৰ ধুনীয়াকৈ উতলি আহিছে। ইয়াত মই জিৰা গুড়ি দি দিছোঁ, গৰম মছলা দি দিছোঁ অকণমান আৰু ইপিনে দি চিকেন মছলা অকণমান দি দিছোঁ। মোৰ মাংসখিনি হৈ গ'ল, এতিয়া বাতিত চাৰ্ভ কৰি লৈছোঁ। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত কোনোবা নতুন কৰি আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।